এইটো কা মাথা বিষ এইফালে একো নাই এইটো পানী লগা গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱা এতিয়া ল'ৰালৈকে গড়মূৰ চিভিল হস্পিটেল আহিছোঁ সীমাক লৈ পেলাই তাইৰ চেকআপ এটা আছে নাকৰি এই পৰ্চনটো চিটি স্কেন এটা কৰিব আৰু বুকুৰ এক্সৰে এটা কৰিব মানে তাই কাহ হৈ আছে আৰু মানে চাইনাছৰ প্ৰব্লেম আছে বুলি ডাউট কৰিছে কালি 8টা বজাত #8টাত পোৱাকৈ মাতিছিলে ইয়াতে চিভিল হস্পিটেল চাফা আছে আমাৰ গড়মূৰ চিভিল হস্পিটেল কৰি আছে চাফ চিকুণ কৰি আছে একো নাই এনে নৰ্মেল ভিডিঅ' ব্লগ আহি পালোহি 8টা বজাত কিন্তু এতিয়া গৈ ফাইনেলি 10টা 15ত চিটি স্কেন কৰিবলৈ সোমাইছে একচুৱেলি ছাৰৰ নাইট ডিউটি আছিলে কালি তাৰপিছতো ৰাতিপুৱা এবাৰ আমাক মাতিছিলে কাৰণে তেওঁ আহিলে আহি পেলাই জাষ্ট আমাক চিটি স্কেন কৰিবলৈ প্ৰেছক্ৰাইব কৰি পেলাই দি থৈ গৈছে আৰু ৰিপৰ্টটো আবেলিকৈ পাম তাৰপিছত গম পাম ৰিপৰ্টটো আবেলি দিব এতিয়া ৰিপৰ্টটো আনিবলৈ আহি আছোঁ সীমাৰ প্ৰথমতে লৈ ল'ম ব্লাড ৰিপৰ্টটো এইখনেই হৈ গৈছে লেবটো এটা গাড়ীখন চাইড কৰি লওঁ ফাৰ্ষ্ট টাইম এইটো ব্লাড ৰিপৰ্টটো ইয়াতে লৈ লওঁ তাৰপিছত এক্সৰে ৰিপৰ্টটো আনিবলৈ যাম চিটি স্কেনৰ ৰিপৰ্টটো ব্লাড ৰিপৰ্ট লৈ লওঁ এতিয়া চিটি স্কেনৰ ৰিপৰ্টটো ল'ব আহিছোঁ মই একচুৱেলি শিৱসাগৰৰ পৰা আহিছোঁ এতিয়া বেলেগ মানুহ নাই দেৰি হৈ গৈছে ৰিপৰ্টটো আনিলোগৈ এতিয়া ৰিপৰ্টটো আপোনালোকক যদি দেখাওঁ এইটো দুটা এটা PNS চিটি স্কেন PNS আৰু এটা চিটি স্কেন থৰেক্স দুটা ৰিপৰ্ট আৰু প্লাছ ব্লাড টেষ্টৰ ৰিপৰ্টটো এতিয়া ৰিপৰ্টটো মই একচুৱেলি ছাৰক লগ পাই আহিছোঁ ৰাস্তাতে গতিকে ছাৰ মানে আজি ডিব্ৰুগড় যোৱা কথা গতিকে তেখেতে হোৱাটছএপ কৰিবলৈ ক'লে ৰিপৰ্টকেইটা এতিয়া ৰিপৰ্টটো হোৱাটছএপ কৰিম তাৰপিছত তেখেতে ছাজেষ্ট কৰিব আৰু কি কৰিব লাগে কি কৰিব নালাগে কিন্তু মই যিমানখিনি চাইছিলোঁ ৰিপৰ্টটোত ব্লাডৰ মানে CBC দিছে RBS দিছিলে থাইৰয়ডৰ প্ৰফাইলটো দিছিলে এইখিনি ঠিকে আছে চব ঠিক ঠাক আছে বাকী এলাৰ্জি কিবা এটা টেষ্ট কৰিবলৈ দিছিলে সেইটো অলপ চাগে গণ্ডগোল আছে মই বুজি পোৱা নাই ভালকৈ কথাটো মই ডিটেইলছ নাজানো এইটো বস্তু কিন্তু সেইটো হোৱাটছএপ কৰিবলৈ কৈছে ছাৰে গোটেইখিনি তাৰপিছত ছাৰে ক'ব আৰু গতিকে এতিয়া মানে এনেও দেৰিয়ে হৈ গ'ল এতিয়া আকৌ লৈ যোৱাৰ ভালেই হ'ল ছাৰক লগ পাই গ'লো নহ'লে মিছাকৈ গ'লোহেঁতেন আকৌ ৰৈ থাকিলোহেঁতেন তাতে গৈ পেলাই কথাটো নহয় ছাৰে মেছেজ কৰিছে কাইলৈ 11টা বজাত মাতিছে দিনৰ 11টাত অকল যাব পাৰিবা নাই মাইনী স্কুটিখন লৈ যাবা তাইক থৈ যাবা তেতিয়া হ'ব তেতিয়াহ'লে এইখিনি কাগজ পাতিখিনি লৈ যাবা এই গোটেই ৰিপৰ্টটো লৈ গুচি যাবা হোৱাটছএপ কৰিলোঁ তথাপি কাগজখিনি যদি চাব বিচাৰিব পাৰে তথাপি লৈ যাবা গোটেইখিনি ডক্টৰৰ ওচৰলৈ গ'ল তাই গৈ জাষ্ট ফোন কৰি জনাইছে মোক ডক্টৰৰ ৰিপৰ্টখিনি চোৱাৰ পিছত নিবুলাইজ কৰিবলৈ দিলে যিটো গেছ দিয়ে যে কাহত মানে এইটো পেছেজটো ক্লিয়াৰ হ'বৰ কাৰণে দিয়ে এইটো বস্তু এতিয়া সেইটো তাই কৰা নাই এতিয়ালৈকে সেইটো মই যোৱাৰ পিছতহে কৰিব গতিকে আজি মই ঘৰলৈ যোৱাৰ পিছতহে কামটো হ'ব আকৌ তাইক লৈ যাব লাগিব তাৰপিছত মেডিচিনখিনি কণ্টিনিউ কৰিবলৈ দিছে তাৰপিছত অলপ দিনৰ পিছত লাহে লাহে চাব আৰু মেডিচিনত ঠিক হয় নে নহয় যদি মেডিচিনত ঠিক নহয় তেতিয়া হয়তো চাগে অপাৰেশ্যন কৰিব লাগিব তেনেকুৱাই ক'লে ডক্টৰে কথাটো চিটি স্কেনৰ ৰিপৰ্ট চোৱাৰ পিছত এয়া ট্ৰিটমেণ্ট নিবুলাইজ কৰি থাকোঁতে 1 ঘণ্টামান লাগিছে গোটেই প্ৰচেছটোত
আৰু মেডিচিন দিছে অলপ যথেষ্ট মেডিচিন দিছে লাইক ট্ৰিটমেণ্টটো চাগে অলপ দীঘলীয়া হ'ব ডক্টৰে কৈছে আমাক চ' ট্ৰিটমেণ্টটো কৰিতো থাকিব লাগিবই টাইম মেডিচিন খাবলৈ অলপ বেয়া পায় টেবলেট খাই থাকিবলৈ বেয়া পায় কিন্তু যিয়ে নহওক এতিয়াতো খাবই লাগিব আমি আমাৰ ফালৰ পৰা কৰি থাকিম আৰু বাকী আপোনালোকে উইচ কৰিব যাতে তাইৰ সোনকালে আৰোগ্য হয় আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ শুভৰাত্ৰি